আপোনাৰ ছাপ'জ মই এক্সাম্পল লওঁ তুমি গানটোত মই দেখিছোঁ হৰিৰামৰ কথাও আছে সেই ইণ্টিগ্ৰেশ্যনটো বহু সময়ত মানুহে ভয়ো খায় যে সেই ইণ্টিগ্ৰেশ্যনটো কৰাৰ লগে লগে এটা সংস্কৃতিক অপমান কৰা হ'ব নেকি কালি ইণ্টাৰেষ্টিংলি ইউটিউবত মই ওলাইছিলোঁ পুৰণা তেনেকুৱা গান পাওঁ নেকি বাট যিটো কোৱালিটিৰ আছিল মোৰ চাউণ্ড ছিষ্টেমটোত সেইটো ছাপৰ্টে নকৰাৰ শুনাৰ সেইটো এক্সপিৰিয়েঞ্চে বেয়া কৰি দিয়ে বাট যেতিয়া মই তুমি শুনিলোঁ নয়িংলি মই হৰিনামৰ কথা মোৰ মুখেদি ওলাই আছে মানে সি মোৰ ব্ৰেইনৰ হয়তো মাছল মেমৰিত হৈ গ'ল কাৰণ গানটো মই ইমান শুনি আছোঁ আৰু তেনেকৈ হয়তো নতুন জেনেৰেশ্যনৰ ল'ৰাখিনি বা ছোৱালীখিনিয়ে সেই কালচাৰটোৰ লগত চিনাকি পাই থাকিব এতিয়া এই যোনটো ৰিমডাৰ্ণাইজ হওক বা যি টাৰ্ম ইউজ কৰিব খোজে বাট এই সাহসত এনেকুৱা ধৰণৰ গান বনোৱাটো আপুনি তেতিয়া 2010-11ত কৰিলে আজিৰ তাৰিখত এই সাহসটো কোনোবাই লৈ কৰিব পাৰিব বুলি ভাবেনে সেইটো সাহসতো বহুত কথা আছিলে আমি বনালোঁ এইটো একচুৱেলি পৱনদাৰ আইডিয়া আছিলে যে গানটো কেনেকুৱা হ'ব লাগে এই পাৰ্ট এনেকুৱা এটা পাৰ্ট সোমাব লাগে বুলি পৱনদা আৰু ইপছনে ভাবিলে যে আমি এনেকুৱা বস্তুটো যিহেতু বস্তুটো এটা স্পিৰিচুৱেল এটাই মই NIS নিনৰ এটা পয়েম লৈ পেলাই গানটো ভাবি আৰু আই হেড লষ্ট চামবডি ভেৰি ক্ল'জ ভাবি এটা জেগাত ৰৈ গ'ল পৱনদা ডেটছ এন অৰ্গেনিক ছং পৱনদা ইপছনে ক'লে আমি এনেকুৱা এটা বস্তু সোমাব পাৰোঁ নেকি তেতিয়া তাঁতিদাই ৰখাই দিছিলে যে এইটো বস্তু বিৰাট দিগদাৰী কৰিব মানুহে তোমালোকে ধৰিব আমি এইটো গানক লৈ প্ৰায় 2 মাহ বহি আছোঁ তেতিয়া পৱনদাহঁতে কৈছে যে আমি এইটো গান এনেকৈ কৰিম নহ'লে নকৰোঁ গানটো ইমানখিনি আগবাঢ়ি গ'ল এই পাৰ্টটো যে আমি লগাম আমি এইটোৱে লগাম নহ'লে গানটো আমি এতিয়া নকৰাৰ পিছত কৰিম বহুতখিনি কৰা তেতিয়া কিয়নো সেইটোৱে দৰকাৰ তাৰমানে তুমি যে কৰি দিলে চবেই য়েছ ক'বলৈ মানে নাই তোমাক তাঁতিদা ৱাজ আৰ চেকমেট তাঁতিদা থকাৰ কাৰণে আমি গানটোত আৰু কেয়াৰফুল হৈ গ'লোঁ যে কোনো যাতে আঙুলি টোৱাব নোৱাৰে সেইটো লাগে তাৰমানে ইউ নিড এ চেকমেট চ' সেইটো টিম সেইটো কালেক্ট মই গাইছোঁ আই এম ইনষ্ট্ৰুমেণ্টেল ইন দ্য ছিংগিং কিন্তু সিমানখিনি ভাবি পেলাই যিটো মই সেইটোৱে কওঁ সিমানখিনি যাতে তুমি ৰেচপেক্ট দিবা নিজৰ কামটোত এতিয়া গানটো আৰু বাঢ়ি গৈ আছে এতিয়া মই সাহস কৰোঁ নকৰোঁ কৰিম তেতিয়া সেইখিনি সাহসে শিকালে বেলেগ আৰ্টিষ্টে এটা হ'ল তোমাৰ ইনষ্টিংক্ট হয় সাহসটো কিন্তু সাহসটো তোমাৰ এৱেৰনেছ আৰু লাৰ্ণিঙৰ পৰা আহিব গানটোৰ ষ্টৰিটো কি আছিল গানটোৰ ষ্টৰিটো মানে তেতিয়া তাত দুটা কথা আছে মানে মই এজন মানুহক হেৰাইছিলোঁ মোৰ নিজৰ ভিনদেউ তেতিয়া সেইটো এটা আছিলে তেওঁৰ মোৰ একদম গুৰুৰ নিচিনা আছিলে সেইটো মই দুখত একদম অৱস্থা মই সেইকাৰণে সেই তেনেকুৱাকৈ তুমি অৱতাৰ এনেকুৱা কথা এটা আহিলে সেইটো আৰু এটা মানে মই NIS নিন বুলি এগৰাকী ভেৰি ফেমাছ কিউবান ফ্ৰেঞ্চ পয়েট খুব লিবাৰেটেড মানে হেৰি ৰাইটিং এণ্ড থটছ চ' তেওঁ এটা কথা কৈছিলে যে মানে এভৰি পাৰ্চন ইউ মিট opens a different world to you আৰু it is only by this meeting that this world is born নহ'লে তোমাৰ এই পৃথিৱীখন কোন দেখালেচোন এই গানটোৰ বেচিছটো হ'ল সেই থটটো কাৰণ মই যাক হেৰুৱালোঁ তেওঁৰ লগত আমি এখন বেলেগ পৃথিৱীত সোমাই গৈছিলোঁ বস্তুটো আৰু তুমি সেইটো ৰিয়েলাইজ কৰা যেতিয়া সেই মানুহজন নাথাকে তোমাৰ লগত আৰু তেতিয়াহে সেইটো গান আহে তাৰমানে থাকিলে আমি সেই পৃথিৱীত সোমাই বেলেগ কথা ভাবি থাকিলোঁহেঁতেন চ' দেট ইজ দ্য ট্ৰেজেডি অফ ক্ৰিয়েশ্যন কিবা এটা নাইকিয়া হ'ব লাগিব কিবা এটা জন্ম হ'ব অলপ শুনাই দিব নি গীটাৰখন কেনেকৈ লওঁ এতিয়া এইটো ধুনীয়া লাইন আছিল কিন্তু ইট ইজ হোৱাট ইট আই এম টেলিং ইউ দ্য ট্ৰুথ ট্ৰুথ ইজ বিউটিফুল আমাৰ ট্ৰুথ ইণ্ডিয়াৰ কাৰণে ট্ৰুথটো একচুৱেলি ভয়ংকৰ হয় এখন চিনেমা আছে ন তুমি নেচাৰ ভাৰ্চেছ নাৰ্চাৰ মানে ইটছ বেলেগ চিনেমা কেনেকুৱা হয় সেইটো তাৰমানে কি হয় মানে ট্ৰুথ নেচাৰ ইজ এটা হ'ল নাৰ্চাৰ মাকে যদি পুতেৰ কৰে এটা হ'ল নেচাৰৰ মাৰ্চি নাই নহ'লে বুজাটো দেট ইজ সোধাই নেৰে মানে এইটো দিগদাৰী সেইকাৰণে ট্ৰুথ মানে ট্ৰুথ বস্তুটো মানে ইউ হেভ টু বি ৰেডি টু একচেপ্ট ইট সেইটো মানে যে ক'ব সঁচা কথা কোৱা আনপপুলাৰ মানে নহয় ভয়ংকৰ আনপপুলাৰ মানে পপুলাৰিটিৰ বহুত দূৰত আছে এই বস্তুটো ইউ ডোণ্ট ন' ৱেৰ ইট কামছ ফ্ৰম আজি তুমিতো শুনি মানুহে একদম চকু মুদি হেৰি কৰে সেইটো ক'ৰ পৰা আহিছে বুলি ক'লে ভয়ংকৰ জেগাত আৰু মইহে জানো মই কেনেকৈ বনাইছোঁ বস্তুটো আৰু কি হয় মানে যোনটো বস্তু তুমি আচলতে তুমি আচল ক্ৰিয়েশ্যন যোনটো বস্তু একদম তুমি ফিল নকৰা নহয় সেইটোৱে ফিল কৰিবলৈ তুমি গানটো বনোৱা when you are passing through a nightmare না তেতিয়া এনেকুৱা গান বনায় নাজানো কি ভকতি আমি অতি মোৰ সমতি
সৃজন এই জগত তুমি মানবী রূপে পদে পদে জীবন বাত সঁহাৰি অনুৰো পৰমাণু। ফিলটো একচুৱেলি ষ্টৰিটো শুনাৰ পিছত আৰু বেছি আহি যায় ন? সেইটো মানে সেইটো আৰু মানে মানে সেইটোৱে কথা মানে শুনি ভাল লগা বস্তুৰ মানে ক্ৰিয়েটাৰজনে গম পায় তাৰমানে সেইটো কেনেকৈ ক্ৰিয়েট হৈছে বস্তুটো। চব গানত ইমান সময় নালাগে বা ইমান থটো নাথাকে, কিছুমান বস্তু অলপ লাইট হাৰ্টেড হয়, বাট এভৰিথিং ইজ নট লাইক দিছ, চব বস্তু ইমান হয় কিন্তু